যোৱা ৩-৪ মাহত মই গুৱাহাটীলৈ কেইবাবাৰো অহা যোৱা কৰি আছোঁ। কি কাৰণে এইদৰে গুৱাহাটীলৈ অহা যোৱা কৰি আছোঁ পাছত ভিডিঅ' এটাৰ জৰিয়তে সকলোকে জনাম বুলি ভাবিছোঁ। এটা বিশেষ কামৰ বাবে প্ৰথমতে নৱেম্বৰ মাহতে গুৱাহাটীলৈ গৈছিলোঁ। তেতিয়া ট্ৰেইনেৰে গৈছিলোঁ আৰু ট্ৰেইনেৰে ধেমাজিলৈ ঘূৰি আহিছিলোঁ। তেতিয়া মই 2জনমান সহকৰ্মীৰ সৈতে জীৱনত প্ৰথমবাৰ ৰোপৱেত উঠি উত্তৰ গুৱাহাটীলৈ গ'লোঁ আৰু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত মেইন গেটৰ পৰাই সেৱা এটা জনাইছিলোঁ আৰু সেই একেদিনাখনেই জাহাজেৰে উমানন্দ মন্দিৰো চাবলৈ গৈছিলোঁ। ইতিমধ্যে গুৱাহাটী আৰু শ্বিলং চাবলৈ যোৱাৰ ভিডিঅ'বোৰ মই মোৰ ফেচবুক পেজ আৰু ইউটিউবত দি থৈছোঁ। কোনোবাই চোৱা নাই যদি চাই ল'ব পাৰিব। তাৰ পাছত ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত পুনৰ এবাৰ গুৱাহাটীলৈ যাব লগা হ'ল আৰু এইবাৰ যিহেতু প্ৰাঞ্জল আৰু মই প্ৰাঞ্জলৰ ব্যক্তিগত গাড়ীখনেৰে গৈছিলোঁ, সেয়েহে দেওবাৰ দিনাখন মই, প্ৰাঞ্জল, বিজয়দা আৰু তৌফিকুল আমি 4জনে শ্বিলং চাবলৈ গ'লোঁ। মেঘালয়ৰ একাবেকা ৰাস্তাৰ দুয়োকাষে থকা সেউজীয়া প্ৰাকৃতিক পৰিৱেশে আমাৰ সকলোকে সঁচাকৈয়ে বৰ আনন্দিত কৰি তুলিছিল। আগতে মই গুৱাহাটীত 2-4 বছৰ আছিলোঁ যদিও গুৱাহাটীৰ নিচেই কাষতে থকা এই শ্বিলঙলৈ এবাৰো আহি পোৱা নাছিলোঁ। এয়াই মোৰ জীৱনৰ প্ৰথম শ্বিলং ভ্ৰমণ আছিল। তাৰ পাছত ফেব্ৰুৱাৰী মাহত প্ৰাঞ্জল আৰু মই পুনৰ এবাৰ গুৱাহাটীলৈ যাওঁ আৰু প্ৰয়োজনীয় কামবোৰ শেষ কৰি এইবাৰো আমি অলপ সময় আজৰি পাইছিলোঁ। এইবাৰ আজৰি সময়খিনিত আমি গুৱাহাটীৰ বিভিন্ন ঠাই চোৱাৰ লগতে কেইজনমান পুৰণি সতীৰ্থৰ ৰুমত সোমাইছিলোঁ আৰু বহু সময় ধৰি আড্ডা মাৰিছিলোঁ। বহু ন-পুৰণি কথাৰে আমাৰ আড্ডাটো জমি উঠিছিল। বহু দিনৰ মূৰত আমি সকলোৱে এনেদৰে একেলগ হৈছিলোঁ, সেইবাবে সিহঁতক লগ পাই সঁচাকৈয়ে বহুত ভাল লাগিছিল। সিহঁত গুৱাহাটীত নিজ নিজ কৰ্মক্ষেত্ৰত নিয়োজিত হৈ আছে যদিও ইমান কৰ্মব্যস্ততাৰ মাজতো আমাক কিছু সময় দিয়াৰ বাবে সিহঁতক অন্তৰৰ পৰা সঁচাকৈয়ে বহুত ধন্যবাদ জনালোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে সিহঁতৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনলৈ বহুত শুভকামনা জনালোঁ। নিশা প্ৰায় 9মান বজাত আমি আমাৰ গাড়ীখন ঘৰলৈ বুলি এৰি দিলোঁ আৰু মাজনিশা বাটত পেট্ৰল পাম্প এখনত গাড়ীখন ৰাখি লৈ 2 ঘণ্টামান শুই ল'লোঁ। তাৰ পাছত আমি গাড়ীখন পুনৰ ঘৰলৈ বুলি এৰি দিলোঁ আৰু ৰাতিপুৱা 7টামান বজাত আমি গোগামুখত আহি পালোঁ। তাৰ পাছত দুয়োজনে দুয়োজনৰ পৰা বিদায় লৈ নিজ নিজ ঘৰলৈ যাত্ৰা কৰিলোঁ। শেষত ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব বুলি আশা কৰিলোঁ।